নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিছে ষ্টাৰ এয়াৰলাইন বিভাগৰ ফালৰ পৰা। যেহেতু ষ্টাৰ এয়াৰলাইন বিভাগৰ ফালৰ পৰা নতুনকৈ পদসমূহ মুকলি কৰি দিয়া হৈছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পদসমূহ দেখিবলৈ পাব। টোটেল পোষ্ট আপোনালোকে 2900 প্লাছ ভেকেঞ্চি দেখিবলৈ পাব। যদি আপুনি পদসমূহত আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোতো যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতু ইয়াতে আপোনালোকে দেখিবলৈ পাই আছে এখন ইয়াতে নটিফিকেশ্যন আহিছে, যিহেতু ষ্টাৰ এয়াৰলাইন ছাৰ্ভিচৰ বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। তাৰে এখন আপোনালোকৰ নটিফিকেশ্যন দেখিবলৈ পাইছে। ইয়াতে অপেনিং ডেটটো হৈছে আপোনালোকৰ 23/9/2025 পৰা আৰম্ভ হৈ গৈছে। লাষ্ট ডেটটো আপোনালোকৰ 10 অক্টোবৰ তাৰিখলৈকে আপুনি লাষ্ট ডেটটো দেখিবলৈ পাব। টোটেল চিট আপোনালোকে ইয়াতে 2905টা পোষ্ট দেখিবলৈ পাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এই পদসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া আপোনালোকৰ যিটো পজিশ্যন দিয়া আছে, লগতে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া, কোৱালিফিকেশ্যন আৰু বয়সৰ সময়সীমা কিমান লাগিব, লগতে আপোনালোকৰ চেলাৰীটো কিমান হ'ব, কোনটো পদত আপোনালোকৰ কিমান চিট আছে, সম্পূৰ্ণ তথ্য ইয়াতে দিয়া আছে। এটা অভাৰভিউ আপোনালোকে ইয়াতে দেখিবলৈ পাইছে। প্ৰথমতে আছে আপোনালোকৰ যিটো এয়াৰপৰ্ট গ্ৰাউণ্ড ষ্টাফ আছে, সেই পোষ্টটোৰ কাৰণে আপোনালোকে 12 পাছ কৰি বা 12 পাছত এভভ কৰি আপুনি এই পদটোত আবেদন কৰিব পাৰিব। এই পদটোৰ কাৰণে আপোনাৰ বয়সৰ সময়সীমাটো 18 বছৰৰ পৰা 30 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিটো আপোনালোকৰ এয়াৰপৰ্ট গ্ৰাউণ্ড ষ্টাফ হয়, তাতে আপোনালোকৰ 25,000 টকাৰ পৰা আৰম্ভ কৰি 35,000 টকালৈকে আপোনাৰ চেলাৰীসমূহ লাভ কৰিব পাৰিব। এই পোষ্টটোত আপোনালোকৰ টোটেল পোষ্ট 1457টা পোষ্ট দেখিবলৈ পাব। 1457টা পোষ্ট দেখিবলৈ পাব এয়াৰপৰ্ট গ্ৰাউণ্ড ষ্টাফৰ পোষ্টটোত। যিটো আপোনালোকৰ ছেকেণ্ডত আছে কেবিন ক্ৰু আছে, তাতো আপোনালোকৰ 12 পাছ আৰু এভভ হ'লে আপুনি আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ বয়সৰ সময়সীমাটো এই পোষ্টটোৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ কেবিন ক্ৰুৰ পোষ্টটোত আপোনালোকৰ 35,000 পৰা আৰম্ভ কৰি 45,000 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। এই পোষ্টটোত আপোনালোকৰ টোটেল ভেকেঞ্চি দেখিবলৈ পাব 112টা ভেকেঞ্চি দেখিবলৈ পাব। যদি আপুনি এই পোষ্টটোৰ ক্ষেত্ৰতো আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া আপোনালোকৰ যিটো 3 নম্বৰতে পোষ্ট আছে আৰু FNB যিটো আপোনালোকৰ পোষ্ট মুকলি হৈছে, তাতে আপোনালোকৰ 10 পাছ এভভ আপুনি আবেদন কৰিব পাৰিব। মিনিমাম আপুনি যদি মেট্ৰিক পাছ কৰিছে তেতিয়া আপুনি পোষ্টটোত আবেদন কৰিব পাৰিব। লগতে আপুনি মেট্ৰিক পাছৰ পৰা যদি এভভ পাছ কৰিছে বা আপোনালোকৰ 12 পাছ কৰিছে তেতিয়াও আপুনি FNB পোষ্টটোত আবেদন কৰিব পাৰিব। এই পোষ্টটোৰ ক্ষেত্ৰত আপোনালোকৰ বয়সৰ সময়সীমা দিয়া আছে 18 বছৰৰ পৰা 32 বছৰ বয়সলৈকে আপুনি আবেদন কৰিব পাৰিব। চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে 18,000 পৰা 24,000 টকালৈকে আপুনি এই পোষ্টটোত চেলাৰীসমূহ লাভ কৰিব পাৰিব। টোটেল পোষ্ট আছে আপোনালোকৰ 512টা পদ দেখিবলৈ পাব। যিটো আপোনালোকৰ 4 নম্বৰত আছে আপোনালোকৰ যিটো লোডাৰ পোষ্ট আছে, তাতে আপুনি অনলি মেলসকলে আবেদন কৰিব পাৰিব। এই পোষ্টটোত আপুনি অনলি 10 পাছ কৰি আপুনি এই পোষ্টটোত আবেদন কৰিব পাৰিব। বয়সৰ সময়সীমাৰ ক্ষেত্ৰত ক'বলৈ গ'লে 20 বছৰৰ পৰা 40 বছৰ বয়সলৈকে আপুনি আবেদনসমূহ কৰিব পাৰিব। চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ 15,000 পৰা 25,000 টকালৈকে আপুনি চেলাৰীসমূহো লাভ কৰিব পাৰিব। লগতে আপোনালোকৰ লিডাৰশ্বিপ আপোনালোকৰ ভেকেঞ্চি আছে 824টা ভেকেঞ্চি আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এই পদটোৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এটা হোৱাটছআপ নাম্বাৰ দিম। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, হোৱাটছআপ নাম্বাৰত SMS কৰিব পাৰিব। যদি আপুনি আবেদন কৰিব বিচাৰে হোৱাটছআপত হাই হেল্ল' বুলি মেছেজ কৰিব। আমাৰ থ্ৰু দ্বাৰা আপোনালোকক প্ৰপাৰ আবেদনটো কৰি দিয়া হ'ব। ইয়াতে আপোনালোকে যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকে ইয়াতে চাই ল'ব পাৰিব। যিটো আপোনালোকৰ মিনিমাম এডুকেশ্যনৰ ক্ষেত্ৰত দিয়া আছে, এয়াৰপৰ্ট গ্ৰাউণ্ড ষ্টাফ, কেবিন ক্ৰু, সেই পোষ্টকেইটাৰ কাৰণে আপুনি 12 পাছ কৰিও আপুনি আবেদনসমূহ কৰিব পাৰিব। যিটো আপোনালোকৰ এয়াৰপৰ্ট লোডাৰ আৰু FNB আছে, তাতো আপোনালোকৰ মেট্ৰিকুলেশ্যন পাছ কৰি আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ যিটো বিড দিয়া আছে আপোনালোকৰ এয়াৰপৰ্ট গ্ৰাউণ্ড ষ্টাফ, কেবিন ক্ৰু, এই পদকেইটা বোথ মেল ফিমেল কেণ্ডিডেটে আবেদন কৰিব পাৰিব। কিন্তু আপোনালোকৰ যিটো আপোনালোকৰ এটা এয়াৰপৰ্ট লোডাৰ পোষ্ট আছে, তাতে আপোনাৰ অনলি মেল কেণ্ডিডেটেহে আবেদন কৰিবলৈ এলিজিবল হ'ব। FNB বোথ মেল এণ্ড ফিমেল কেণ্ডিডেটে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ যিসকল নতুন কেণ্ডিডেট হয়, কোনো চাকৰিত তেওঁলোকে আবেদন কৰা নাই, তেওঁলোকেও এই পোষ্টটোত আবেদন কৰিব পাৰিব। যিটো আপোনালোকৰ FNB পোষ্ট দেখিবলৈ পাইছে। যিটো আপোনালোকৰ 10 পাছ প্লাছ ITI থকা ষ্টুডেণ্টসকলেও আপুনি ইয়াত আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এয়াৰলাইনৰ চাকৰি যদি কৰিম বুলি ভাবিছিলে আপুনি এই পোষ্টটোত আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু এটা এয়াৰলাইনৰ বিভাগৰ ফালৰ পৰা, ষ্টাৰ এয়াৰলাইনৰ বিভাগৰ ফালৰ পৰা বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে।
যদি আপুনি আবেদন কৰিব বিচাৰে ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এটা কণ্টেক্ট নাম্বাৰ দিম, সেই কণ্টেক্ট নাম্বাৰটোত আপোনালোকে কল কৰিব পাৰিব, লগতে আপুনি হোৱাটছএপত মেছেজ কৰি আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে।